দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী বৈজ্ঞানিকক আজি প্ৰদান কৰা হ'ল ভাৰত ৰত্ন। আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পূৰ্বৰ প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু সেউজ বিপ্লৱৰ জন্মদাতা MS স্বামীনাথনক মৰণোত্তৰভাৱে প্ৰদান কৰিলে ভাৰত ৰত্ন সন্মান। অৱশ্যে ভাৰত ৰত্ন সন্মান ঘোষণা কৰা বিজেপিৰ পূৰ্বৰ সভাপতি অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাৰ উপ প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক এই অনুষ্ঠানত দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হোৱা নাই। শাৰীৰিক অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'ব নোৱাৰা আদৱানীক দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসগৃহলৈ গৈ তাতেই তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান। উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এইবাৰ মুঠ 5জন ব্যক্তিলৈ আগবঢ়াইছে ভাৰত ৰত্ন সন্মান। 2014 চনত প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, সুধাকণ্ঠ ভূপেন হাজৰিকা সৈতে মুঠ 4জনলৈ আগবঢ়াইছিল ভাৰত ৰত্ন সন্মান। মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তত পুনৰ 5গৰাকী লোকলৈ ভাৰত ৰত্ন সন্মান আগবঢ়োৱাত এতিয়া সৰ্বমুঠ ভাৰত ৰত্ন সন্মান লাভ কৰা ব্যক্তিৰ সংখ্যা হ'লগৈ 53গৰাকী। যোৱা 3 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 96 বছৰীয়া লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল নতুন যুগৰ প্ৰৱৰ্তক হিচাপে বিখ্যাত পূৰ্বৰ প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও। তেওঁৰ দিনতে উদাৰীকৰণ নীতি গ্ৰহণ কৰা হৈছিল, যি নীতিয়ে দেশৰ আৰ্থিক ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল। সেইদৰে চৌধুৰী চৰণ সিং আছিল কৃষক দৰদী। দেশৰ 5ম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে কৃষকৰ হিতৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে তেওঁক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবেই MS স্বামীনাথনকো ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। MS স্বামীনাথন আছিল